মৰ্ণিং এভৰিৱান। বহুত দিনৰ মূৰত এটা ব্লগ দিম বুলি ভাবিছোঁ মোৰ নিচিনা এলেহুৱা মানুহে, আৰু আজি ৰাতিপুৱাৰ পৰা ব্লগটো আৰম্ভ কৰিছোঁ। মানুহবোৰ এনেকৈ শুই আছে মূৰে চূৰে কাপোৰ লৈ গৰমৰ দিনত। এজনী এইফালে শাহু আৰু জোৱাই ড্ৰেছ এনেকুৱাই থাকে ৰাতিপুৱা ড্ৰেছ। মই অকণমান মেকআপ চেকআপ কৰি লৈছোঁ, এনেকৈ দেখিবলৈ বেয়া হৈছোঁ, মেকআপ কৰি ভাল হৈ লৈছোঁ। এইফালে যোগালী দুজন আছে, যোগালী দুজনক দেখাই দিওঁ। এইবিলাক যোগালী চাহ খাবলৈ ৰৈ আছে, তাৰপিছত বজাৰলৈ যাম। ছাগলৰ গাখীৰ আনিছোঁ, ছাগলৰ গাখীৰটো বনাই আছে এতিয়া। এই ছাগলী গাখীৰ বেপাৰী এইফালে ভাইৰ পূৰা গা চা ধুই ৰেডি, আৰু মায়ে এইফালে চন্দুক উলিয়াই আছে কিবা চন্দুকত। ওলাইছোঁ আমি গাখীৰ আনিব যাবলৈ, কামৰ দিনা ওলাই আহিছোঁ। উস্তাদি মাৰি ওলাই আহিছোঁ, তুমি ওলাই নাহিলেও হয়। হ'লে ভাই মই উস্তাদি মাৰি ওলাই আহিছোঁ, মই নাহিলে হ'ল। আহিছোঁ আৰু কিমান সোমাই থাকিম। চব্জি তব্জি কাটি হৈ গ'ল, আৰু এইফালে ভাই বনাই আছে পায়স। আৰম্ভণি কৰিছোঁ আৰু আৰম্ভণি পায়সৰ। পিছফালে খানাৰ যোগাৰ হৈ আছে। বেগ চেগ লৈ আহি পাইছে, ইয়াতে বঢ়িয়া চলি আছে। কৃষ্ণ জয়া কৃষ্ণ বোলে হৰি বোলা 5 মিনিট নিয়ম কৰো বুলি আকচিতা আলা চাল ধৰিছি ধুৱাই পাকাই বানাই কোনটা কিনে হলে ওপৰত হ'ব পাৰে ইতৰ বস্তু বুলি সামৰি ল'বা হৰি বোলা যি মনে কামনা কৰিছি মাক বাইপাকে নিজে চব হেৰি কৰি দিবা ভাল কৰি দিবা আগন্তক লাগিন হৰি বোলা ও হৰি ও ৰাম ওরে দিখলৰ আছে নাজনো দে নাই দিছ কোন মনতে ভাবি পাৰ সাগৰ দৈব কি নন্দন পুৰিয় মনোৰম ভকত ৰঙে সদায়নো গুচক মুখেতো আপোনাৰ নাম অ ৰাম মুখেতো আপোনাৰ নাম কৃষ্ণ। একো শুনা নাপায় এতিয়া বৰষুণ দিছে। পঞ্চামৃতৰ কাৰণে সানি আছে ঘিউ মৌ গৰমাই আহি, আৰু এয়া চাহৰ যোগাৰ কৰিবলৈ চাহ দিবলৈ ৰেডি কৰিছে। আৰু এইফালে নহয়, এইফালে বৌ খানা বনোৱাত ব্যস্ত। আৰু এয়া দিছে প্ৰসাদ, খাব লৈছোঁ। তুমি আমাৰ আইজনীক দোকানত লগাই চিংৰা বনোৱা, চিংৰা মেন ভিডিঅ'
মোক চলাবলৈ দিগদাৰ নহ'লে কল খালে নাপাই তাতে হলে মই নিজে আলে বিলে লাগি গেলা নাচো নাই মান বাতি চলে মোক কষ্ট পালো হৈ বিৰাট এতিয়াও হৈছে একবাৰ এনেকৈ ৰুমৰ পৰা নিয়ে বান্ধৱী তাই শিকালি কথাখিনি মোক খুৱাই দিওঁ মোক খুৱাই দিওঁ কেনেকৈ খুৱাইছে নাজানে কাৰণে কৈ দিছে আকৌ বাদাম চাদাম লাগিব নেকি তাই বিয়া গিফ্ট নাই নাই কাৰণে দিছো আপুনি সুবিধা এই মামী বোৱাৰী এই গুণ্ডা মেইন মানুহ এতিয়া আহিছে ফাইনেলি নমস্কাৰ হ'ল কৃষ্ণ প্ৰভু ঘৰে ঘৰে যাবা কি কৰিব লাগিব ইমান ডাঙৰ হৈছে মুখখন বেলাই নাই দিব লাগে নেকি
ৰমাৰ মামী দুইটা মামাৰ মামী কি হৈছে তো খং উঠছি চব গৰম দে গৈ গেছি চব গৰম দে জুবিনতকে বেছি খায় এইকাৰণে মাৰি দিম দে কৈ থৈছা ন কিটো কি হৈছে খং উঠছি উনি মাৰে বিল্লাটো ক'ত আহা বিল্লা বিল্লা চকু টুকু যাব ওলাইছে এতিয়া এয়া চব যাব ওলাইছে এতিয়া আমাক খালী কৰি